আজি 5 তাৰিখ হয়। মই এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। আজি মই ল'ৰাটোৱে মই অকলীয়া হয়। আজি ইয়াক চাই থকা মাহীয়েকজনী ঘৰলৈ যাব ওলাই আছে সিহঁতি। এতিয়া ল'ৰাটো চোৱা দায়িত্ব মোৰ আৰু আগৰ নিচিনাকৈ। সেইকেইদিন অকণ আৰাম হৈছিলে, ল'ৰাটোক মাহীয়েকে চাই আছিলে। কিন্তু আজি অকলশৰীয়া, ইয়াৰ লগতে আছোঁ আৰু। মাহীয়েকে তাক খেলাই আছে, ইমান হাঁহি তাক। গোটেই হাঁহ দেখি তাৰ গাত ততেই নাই। মেকডনাল্ডটো গাই আছে, ইটাই অ' ইয়াই অ' ঐ ন ইমান হেৰিলে নাযায়, পৰিবাগে। ডাকে কেনেকে মাতে ডাকে? কোৱেট কোৱেট, গুড মৰ্নিং। কোৱেট কোৱেট আকৌ আহি গ'ল। এইবোৰতো কোৱেট কোৱেট আহি গ'ল আকৌ। বগৰী এজোপা আছে, চাব নেকি কি ধুনীয়াকৈ লাগি আছে। এইয়া কি ধুনীয়াকৈ লাগি আছে বগৰী এজোপা। এয়া পেহী এনেকৈ মাতি আছে ল'ৰাটোক গা ধুৱাবলৈ। আৰু ৰ'ব খাম। লাখুটি আৰু ল'ৰাটোক ভাতকেইটা খোৱালোঁ। টাইম হ'ল, গা পা ধুই এতিয়া খুৱাব লাগিব। নাহা কৰিবা, হা মামন খাব লাগিব, হা বহা মামামটো খাই ল'বা, তাৰপিছতে গাটো ধুই থাকিবা দেই। উঠি তাৰ উৎপাত। 1 পৰিবাগে। ল'ৰাটো উঠিলে, উঠি এয়া তাণ্ডৱ নৃত্য কৰি আছে বিচনাতে। কোন হয়? এতিয়া ল'ৰাটোলৈ এপুল পিয়ৰি অকণ বনাই লওঁ। এয়া পিছে আহিবানে?
এপল পিউৰি। আজি আপোনালোকক মই হোল আছিলে এপল পিউৰি কেনেকৈ বনাই তাক দেখুৱাম। এইটো ভালকৈ কি কৰিছা হে কি কৰিছা কাম বঢ়াই আছা আৰু মোৰ ভাগৰ বস্তু চব লৈ আছা ন মন কৰি হৈছে নহয় চেক কৰি লওঁ ইয়াৰ পুলপুৰি ৰেডি হৈ গ'ল ইয়াতে ঠাণ্ডা কৰি লওঁ নহবা আৰু দেখা মাত্ৰকে খাবলৈ লাগিব ঠাণ্ডা কৰি লৈ নগ'লে এইটো পাপাই কি আনিলে বাল্টিং লৈছা ন তাতে থৈ দিবা বাল্টিংটো লওঁ এইটো ভৰাই দিলা বাল্টিঙত তোমালৈ পাপাই ইমান মৰমত আনিছে হয়তো নভৰাই না ভাল কৰিছা চব ভৰাইছা এয়া মই হাঁহৰ মাংস বনাই আছোঁ এয়া চিম্পুলকৈ বনাইছোঁ আদা নহৰু আৰু পিঁয়াজ দিয়া হৈছে এইটো জুইত বনোৱা আছে জুইত বনালে যিকোনো এটা বস্তু খাই বহুত ভাল লাগে আৰু ইয়াত বইল কৰা আলুগুটি দিছোঁ দুটা ডায়েবেটিছ আছে কাৰণে ভালদৰে মই জুইত বহুত দেৰিলৈকে সিজাইছোঁ তাৰপিছত ইয়াত অলপ সিজোৱাৰ পিছত পানী দি দিম তাৰপিছত উতল আহিবলৈ দিম আৰু হৈ গ'ল একদম চিম্পল এয়া দেউতাকে পুত্ৰধনক খুৱাবলৈ লৈছে খালে হয় নাই দেউতাকে খুৱাই থাকোঁতে মই চব্জিকণ গৈ চাই আহোঁগৈ চব্জিকণ হ'লে আৰু তাক মই খুৱাই ল'বগৈ লাগিব তাক খুৱাই মেলিহে আমি ভাত খাম আৰু চব্জিকণ হ'বই হৈছে আৰু বেছি দেৰি নাৰাখোঁ যিহেতু অকণ আজি জোলকৈ খাম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ